এছামিজ অডিঅ'বুক প্ৰভাৱ বিস্তাৰ আৰু বন্ধু লাভ খণ্ড ৭ আনৰ আগ্ৰহত সঁহাৰি জনাওক। থিওডৰ ৰুজভেল্টক লগ পোৱা প্ৰতিজন মানুহেই তেওঁৰ জ্ঞানৰ পৰিধি আৰু মনৰ বিশালতা দেখি আচৰিত হৈছিল। গেমালিয়ান ব্ৰেডফৰ্ডে এবাৰ এনেদৰে লিখিছিল, ৰুজভেল্টে এই কথা ভালদৰে জানিছিল যে দৰ্শনাৰ্থীসকলক কেনেদৰে সন্তুষ্ট কৰিব পাৰি। ৰুজভেল্টে জানিছিল যে মানুহৰ হৃদয়ত প্ৰৱেশ কৰাৰ একমাত্ৰ উপায় হ'ল তেওঁ ভাল পোৱা বিষয়ক লৈ আলোচনা কৰা। য়েল বিশ্ববিদ্যালয়ৰ সাহিত্যৰ প্ৰাক্তন অধ্যাপক উইলিয়াম লায়ন ফেল্পছে অতি কম বয়সতে মানুহৰ মন জয় কৰাৰ কৌশল অৰ্জন কৰিছিল। অধ্যাপক ফেল্পছে তেওঁৰ হিউমেন নেচাৰ নামৰ গ্ৰন্থত এই বিষয়ে এনেদৰে লিখিছিল, ৮ বছৰ বয়সত মই এবাৰ মোৰ পেহীৰ তালৈ ফুৰিবলৈ গৈছিলোঁ। এদিনাখন গধূলি এজন মাজবয়সীয়া আলহী পেহীহঁতৰ তালৈ আহিছিল। তেওঁ পেহীৰ লগত কথা পতাৰ পাছত মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। সেই সময়ত নাওৰ বিষয়ে মোৰ মনত খুব কৌতূহল উপজিছিল। মোৰ লগত দুটামান সাধাৰণ কথা পতাৰ পাছতে তেওঁ মোৰ নাও সম্পৰ্কে থকা কৌতূহলৰ কথা জানিব পাৰি মোৰ লগত বহু সময় ধৰি সেই বিষয়ে কথা পাতিলে। মোৰ বৰ ভাল লাগিল। তেওঁ গুচি যোৱাৰ পাছতো মোৰ মনটো বহু সময়লৈকে ভাল লাগি আছিল। মানুহজনৰ বিষয়ে পাছত পেহীয়ে মোক কৈছিল যে তেওঁ নিউয়ৰ্কৰ এজন ডাঙৰ উকিল আৰু নাও সম্পৰ্কে তেওঁৰ কোনো ব্যক্তিগত আগ্ৰহ নাই। পেহীৰ কথা শুনি মই পেহীক সুধিছিলোঁ, তেনেহ'লে তেওঁ মোৰ লগত নাও সম্পৰ্কে ইমান সোপা কথা পাতিলে কিয়? পেহীয়ে কৈছিল, কাৰণ তেওঁ এজন ভদ্ৰলোক। তেওঁ দেখিছিল তুমি নাও সম্পৰ্কে আগ্ৰহী, সেয়ে তেওঁ উপলব্ধি কৰিব পাৰিছিল যে নাও সম্পৰ্কে কথা পাতিলে তুমি ভাল পাবা। সেয়ে তেওঁ তোমাৰ লগত নাও সম্পৰ্কে কথা পাতিছিল আৰু তাকে কৰি তেওঁ তোমাৰ মন জয় কৰি পেলাইছিল। সামৰণিত উইলিয়াম ফেল্পছে লিখিছিল, পেহীৰ সেইখিনি কথা মই গোটেই জীৱন জুৰি মনত ৰাখিছিলোঁ। হেনৰী জি ডুভাৰ্নয় আছিল ডুভাৰ্নয় কোম্পানীৰ স্বত্বাধিকাৰী। সেইটো আছিল নিউয়ৰ্কৰ এটা বিখ্যাত পাওৰুটি বনোৱা কোম্পানী। হেনৰী ডুভাৰ্নয়ে নিউয়ৰ্কৰ এখন বিখ্যাত হোটেলত তেওঁৰ কোম্পানীৰ পাওৰুটি বিক্ৰী কৰাৰ চেষ্টা কৰিছিল। একেলেঠাৰিয়ে তেওঁ ৪ বছৰ ধৰি প্ৰতি সপ্তাহে সেই হোটেলৰ মেনেজাৰজনক একোবাৰকৈ লগ ধৰিছিল। মেনেজাৰজন যলৈকে গৈছিল তেওঁ তালৈ ঢপলিয়াই গৈছিল, আনকি তেওঁৰ লগত একেখন হোটেলতে থাকিছিল। তেওঁ এইবোৰ কাম কৰিছিল সেই হোটেলখনত তেওঁৰ কোম্পানীৰ পাওৰুটি যোগান ধৰাৰ কণ্ট্ৰেক্ট আদায়ৰ বাবে। কিন্তু তেওঁৰ সেই সকলো প্ৰচেষ্টা ব্যৰ্থ হয়। কিন্তু এসময়ত গৈ মিষ্টাৰ ডুভাৰ্নয় সফল হৈছিল। তেওঁৰ সেই সাফল্যৰ বিষয়ে তেওঁ নিজেই সুন্দৰকৈ লিখি থৈ গৈছে। তেওঁ লিখিছিল, মানৱ চৰিত্ৰ অনুধাৱন কৰি মই মোৰ কৌশল সলনি কৰিলোঁ। মই নানাভাৱে খবৰ লৈ জানিব বিচাৰিছিলোঁ মেনেজাৰজনৰ আগ্ৰহনো কিহত। ভালদৰে অনুসন্ধান কৰি মই জানিব পাৰিলোঁ যে তেওঁ আমেৰিকাৰ হোটেলসমূহৰ অভ্যৰ্থনা সমিতিৰ এজন বিষয়ববীয়া। সেই বিষয়ত তেওঁৰ বিশেষ আগ্ৰহৰ বাবে তেওঁকে সেই সমিতিৰ সভাপতি পদত বহোৱা হয়। তদুপৰি তেওঁ আন্তৰ্জাতিক হোটেল অভ্যৰ্থনা সমিতিৰো বিষয়ববীয়া আছিল। সেই সমিতিৰ বৈঠকত তেওঁ দহবন কাটি কৰি থৈ হ'লেও গৈ উপস্থিত হৈছিল। সেয়ে পাছৰবাৰ যেতিয়া তেওঁৰ লগত দেখা কৰিলোঁ, তেতিয়া মই সেই অভ্যৰ্থনা সমিতিৰ বিষয়ে আলোচনা জুৰি দিলোঁ। মোৰ সেই কৌশল ইমান বেছি কাৰ্যকৰী হ'ল যে মই নিজে আচৰিত হৈ গ'লোঁ। তেওঁ মোৰ লগত প্ৰায় আধা ঘণ্টা সময় ধৰি সেই বিষয়ৰ আন্তৰিকভাৱে কথা পাতিলে। কথাৰ মাজে মাজে তেওঁ অত্যন্ত আৱেগিক হৈ পৰিছিল। তেওঁৰ কথাৰ পৰাই বুজিলোঁ যে সেইখন সমিতিৰ কামত লাগি থকাটোৱেই তেওঁৰ জীৱনৰ একমাত্ৰ চখ। তেওঁৰ পৰা বিদায় লোৱাৰ সময়ত তেওঁ মোক প্ৰস্তাৱ দিলে যে মই তেওঁলোকৰ সমিতিৰ সদস্য হ'ব লাগে। কোৱাই বাহুল্য, মই তৎক্ষণাত ৰাজি হৈ গ'লোঁ। তেওঁ মোৰ সন্মতি পোৱাৰ পাছত মোক তেওঁলোকৰ সমিতিৰ সদস্য কৰি ল'লে। মই মানুহজনৰ লগত সিদিনা আধা ঘণ্টা সময় জুৰি কথা পাতিছিলোঁ যদিও তেওঁৰ আগত আমাৰ কোম্পানীৰ পাওৰুটিৰ বিষয়ে এটা শব্দ উচ্চাৰণ কৰা নাছিলোঁ। কিন্তু তাৰ দুদিনমানৰ পাছতে সেই হোটেলৰ এজন দায়িত্বশীল কৰ্মীয়ে মোক ফোন কৰি জনালে যে মই যেন আমাৰ কোম্পানীৰ পাওৰুটিৰ নমুনা লৈ তেওঁক লগ ধৰোঁ। যথাসময়ত গৈ মই তেওঁক লগ ধৰাত সেই কৰ্মীজনে মোক ক'লে, মহাশয়, নাজানো আপুনি আমাৰ মেনেজাৰজনক কি যাদু কৰিলে। তেওঁ হঠাৎ আপোনাৰ প্ৰশংসাত পঞ্চমুখ হৈ উঠিছে। কথাটো ভাবি চাওকচোন, ৪ বছৰ ধৰি মই যিটো কাম কৰিব পৰা নাছিলোঁ, সেই কাম মই মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে কৰি পেলাইছিলোঁ। আৰু সেইটো মই কৰিবলৈ সক্ষম হৈছিলোঁ সেই হোটেলখনৰ মেনেজাৰজনৰ আগ্ৰহত সঁহাৰি জনাই। সেয়ে আপুনি যদি বিচাৰে যে আনে আপোনাক পচন্দ কৰক, তেনেহ'লে সদায় এটা কথা মনত ৰাখিব, কাৰোবাৰ লগত কথা পতাৰ সময়ত তেওঁৰ আগ্ৰহ থকা বিষয়তহে কথা পাতিব।
নিজৰ ভাল লগা বিষয় বা নিজৰ স্বাৰ্থৰ বিষয় লৈ কেতিয়াও কাৰো লগত কথা নাপাতিব। ই আপোনাক আনৰ বিৰাগভাজন কৰি তুলিব পাৰে। ধন্যবাদ।